নমস্কাৰ ৰিমাছ কিটচেনত আপোনালোকক স্বাগতম। আজি মই এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। ৰেচিপিটো হৈছে বুন্দিয়া। বেচনেৰে বনাইছোঁ মই এই বুন্দিয়া, আৰু একেবাৰে সহজ এই ৰেচিপিটো বনাবলৈ মই ঘৰতে বনাইছোঁ। আপোনালোকে চাওকচোন মই কেনেধৰণে বনালোঁ এই ৰেচিপিটো। এয়া মই ইয়াত 1 কাপ বেচন লৈছোঁ, পানী লৈছোঁ অকণমান, আৰু আমাক লাগিব ৰিফাইন অকণমান। এতিয়া মই বেচনখিনি বাতিটোত দি দিছোঁ। তাৰপিছত ইয়াতে মই দি দিম চাহ খোৱা চামুচেৰে 1.5 চামুচ ৰিফাইন। মই 1 কাপ বেচনত 1.5 চামুচ ৰিফাইন দিছোঁ। এয়া দেখিছে মই 1 চামুচ ৰিফাইন দিছোঁ, আৰু ইয়াতে মই আধা চামুচ ৰিফাইন দিম। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইখিনি আমাৰ মিক্স হৈ গ'ল। এতিয়া ইয়াত পানী ব্যৱহাৰ কৰিম, অকণমানকৈ পানী মিহলাই যাব আপোনালোকে মই দেখুৱাৰ দৰে। একেবাৰে পানী নিদিব আপোনালোকে, এনেদৰে কমকৈ পানী দি যাব। এই মিশ্ৰণখিনি আমাৰ বহুত ডাঠো হ'ব নালাগে, পাতলো হ'ব নালাগে। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক, ঠিক এনেকুৱা হ'ব লাগিব। এয়া দেখিছে। এতিয়া এইখিনি 20 মিনিটৰ বাবে আমি থৈ দিম ঢাকন দি। তাৰপিছত আমি এতিয়া চেনি পানীখিনি বনাম। ইয়াতে মই 1 কাপ চেনি দিছোঁ। তাৰপিছত মই 1 কাপ চেনিত আধা কাপ পানী দিছোঁ, আৰু গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম কৰি ৰাখিব, আৰু চেনিখিনি মাজে মাজে লৰাই যাব যাতে চেনিখিনি তলত লাগি নাযায়। এয়া আমাৰ চেনিখিনি উতলিবলৈ আৰম্ভ কৰিছে। চেনিখিনি আমাক বহুত ডাঠো নালাগে, পাতলো নালাগে, ভালদৰে উতলিবলৈ দিব। এয়া দেখিছে চেনি পানীখিনি এনেকুৱা হ'ব লাগিব, মই দেখুৱাই দিছোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল চেনি পানী। এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এতিয়া আমি মিশ্ৰণখিনি চাই লওঁ বেচনৰ। এয়া চাওক, যদি আপোনালোকৰ মিশ্ৰণখিনি বেছি ডাঠ হৈ যায় তেতিয়া আপোনালোকে আৰু অকণমান পানী দি ভালদৰে মিহলাই ল'ব। এতিয়া আমি এটা কেৰাহীত অকণমান ৰিফাইন দি এইখিনি ফ্ৰাই কৰিম। এখন হেতা ল'ব, এনেকুৱা সৰু সৰু ফুটা থকা, তাত অকণমানকৈ দি যাব। ৰিফাইনখিনি ভালদৰে গৰম হ'বলৈ দিব আপোনালোকে। এয়া দেখিছে আপোনালোকে, ইমান ধুনীয়াকৈ গোল গোল হৈ গৈছে আমাৰ বুন্দিয়া। এইখিনি এতিয়া কমকৈ এনেদৰে ফ্ৰাই কৰি ল'ম। মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। অকণমান ভাজি ল'ব আপোনালোকে। এয়া দেখিছে আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া চেনি পানীখিনিত আমি এই বুন্দিয়াখিনি দিম। চেনি পানীখিনি অকণমান কুহুমীয়া কৰি ল'ব আপোনালোকে। এয়া দেখিছে মই ইয়াতে দি দিছোঁ, আৰু এইখিনি ভালদৰে এতিয়া মিহলাই দিম, তল ওপৰ কৰি লাৰি দিম। যদি আপোনালোকে
ভিজা বুন্দিয়াটো খাই ভাল পায় তেতিয়াহ'লে আধা ঘণ্টামান ৰাখি দিব। যদি ভিজা বুন্দিয়াটো খাই ভাল নাপায় তেতিয়াহ'লে 5 মিনিটমান সময় বা 3 মিনিটমান সময় ৰাখি উঠাব পাৰিব আপোনালোকে। মই ইয়াত বহুত সময় ৰখা নাই, বুন্দিয়াখিনি অকণমান সময় ৰাখিয়ে উঠাই দিছোঁ। যদি ভিজা খায় আপোনালোকে আধা ঘণ্টামান ৰাখি দিব। এয়া চাওক, আমাৰ বুন্দিয়া ৰেডি হৈ গ'ল। ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে। আৰু এই ৰেচিপিটো আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল লাগে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটি দবাই দিব। তেতিয়াহ'লে আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব। আৰু এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে। বাই।